সকলো ছাত্ৰ ছাত্ৰীকে আগন্তুক যি ওপেন টেক্সটবুক এক্সামিনেশ্যনছ OTB পৰীক্ষা হ'ব সকলোকে আমি স্বাগতম জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ আৰু এটো এটা ওপেন বুক সিস্টেমটো একেবাৰে নতুন নহয় যদিও বা পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটী ইউনিভাৰ্চিটি বিশেষকৈ স্নাতকোত্তৰ বা স্নাতক পৰীক্ষাত পোনপ্ৰথমবাৰৰ বাবে এক আৰম্ভণি হিচাপে লৈছে গতিকে CBSE পৰীক্ষাত ইতিমধ্যে ওপেন বুক এক্সামিনেশ্যন বিভিন্ন ঠাইত দিল্লী ইউনিভাৰ্চিটি বা তাত সাধাৰণতে এনেকুৱা এটা প্ৰক্ৰিয়াৰ দ্বাৰা পৰীক্ষা হয় য'ত এক্সামিনেশ্যন অৰিয়েণ্টেড অৰ্থাৎ মুখস্থ কৰি বা তেনেকুৱা ধৰণৰ এটা ক্লোজড যিটো এক্সামিনেশ্যনছ অৰ্থাৎ তেনেকুৱা পদ্ধতিৰ দ্বাৰা নহয় তাত ওপেন বুক যিটো পৰীক্ষা পদ্ধতি এই পদ্ধতিটোৰ এডভান্টেজ হৈছে কিবা সেই পদ্ধতিটোৰ বিশেষ সুবিধা এইটো হৈছে যে ছাত্ৰ ছাত্ৰীসকলে ইয়াতে উৎকৰ্ষ সাধনৰ কাৰণে সুবিধা পায় ছাত্ৰ ছাত্ৰীসকলে নিজৰ ক্ৰিয়েটিভিটি এটা আনিব পাৰে গতিকে সেই সকলোবোৰ প্ৰচেষ্টাত এটা নতুনত্বৰে এই প্ৰচেষ্টাটো কৰা হয় যাতে ইয়াত প্ৰশ্নবোৰ যিবোৰ দিয়া হয় প্ৰশ্নবোৰ সাধাৰণতে একেবাৰে যিটো আমি মুখস্থ বিদ্যাৰে আমি তেনেকৈ কোনো কৰিব নোৱাৰোঁ সেইটো বস্তুত যেতিয়া জ্ঞান ভিতৰৰ প্ৰশ্ন দিয়া হয় সেই জ্ঞান যেতিয়ালৈকে আমি সঠিকভাৱে গোটেই চিলেবাছখনৰ ওপৰত নোৱাৰোঁ তেতিয়ালৈকে কিন্তু আমি ইয়াক উত্তৰ দিবলৈ কিন্তু ইমান সহজ নহয় ছাত্ৰ ছাত্ৰীসকলক এটা আমি জনাব বিচাৰিছোঁ সেই যি কি নহওক আমাৰ এইবাৰ পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটী ইউনিভাৰ্চিটিত ওপেন টেক্সটবুক যি এক্সামিনেশ্যন সেইটো ওপেন বুক টেক্সটবুক এক্সামিনেশ্যন বুলি নকৈ আমি অনলাইন ওপেন বুক টেক্সটবুক এক্সামিনেশ্যন বুলি ক'ব পাৰোঁ গতিকে অনলাইন হ'ব গতিকে অনলাইন মাধ্যমেৰে ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে তেখেতসকলৰ যিটো মোবাইল আছে মোবাইলটো বিশেষকৈ আপডেট এণ্ড্ৰইড ভাৰ্চন এটা হ'লে ভাল আৰু যিবোৰ যদি কিবা ইতিমধ্যে তেওঁলোকৰ যিটো কেটচ মেমৰি আছে বা ইত্যাদি আছে মেমৰি যদি তেওঁলোকে ফুল হৈ যায় তেওঁলোকে অলপ কমাই ল'ব নহ'লে যিটো মোবাইল আছে সেইটো শ্ল' হ'ব পাৰে গতিকে আগতীয়াকৈ তেওঁলোকে যিটো ইণ্টাৰনেট পেক বা ইত্যাদি সকলোবোৰ তেওঁলোকে ঠিক কৰি ল'ব আৰু এইখিনিতে তেওঁলোকে এইখিনি কাম কৰিব লাগিব যে প্ৰথমতে যিখিনি যিটো প্ৰচেছ হ'ব তেওঁলোকৰ পৰীক্ষাৰ প্ৰথমতে তেওঁলোকে লগ ইন কৰিব লাগিব লগ ইন কৰাৰ পিছত তেওঁলোকে কুৱেশ্যন পেপাৰ এখন ওলাব কুৱেশ্যন পেপাৰ এখন তেওঁলোকে ডাউনলোড কৰি ল'ব লাগিব ডাউনলোড কৰাৰ পিছত তেওঁলোকে A4 কাগজ এখন প্ৰস্তুত কৰিব লাগিব A4 কাগজখনত কেনেধৰণে প্ৰস্তুত কৰিব লাগিব তাৰ এটা নমুনা ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটি দিছে তথাপিও ছাত্ৰ ছাত্ৰীসকলক জনাই দিছোঁ যে যিখন নমুনা হ'ব সেই নমুনাখনৰ ছাবজেক্ট কোড তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ৰোল নাম্বাৰ আৰু ইত্যাদি কথাবোৰ তেওঁলোকে তাত উল্লেখ কৰিব লাগিব গতিকে এই অনলাইন পদ্ধতিৰে তেওঁলোকে যেতিয়া ডাউনলোড কৰিব তাত পৰীক্ষা হোৱা দিনাখন ৰাতিপুৱা আধা ঘণ্টাৰ আগত তেওঁলোকে ডাউনলোড কৰিব পাৰিব আৰু পৰীক্ষা হোৱাৰ আধা ঘণ্টাৰ পাছৰ পৰা তেওঁলোকে আপলোড কৰিব পাৰিব গতিকে ডাউনলোড কৰিব কুৱেশ্যন পেপাৰখন তাৰপিছত তেওঁলোকে তাত লিখিব কুৱেশ্যন যিখন বহি বুলি নকওঁ উত্তৰ পৃষ্ঠ কাগজ A4 সাইজৰ কাগজ হ'ব তাত তেওঁলোকে লিখিব আৰু তাৰপিছত গোটেইখিনি একেলগে তেওঁলোকে এটা PDF লৈ কনভাৰ্ট কৰিব লাগিব অৰ্থাৎ PDF লৈ কনভাৰ্ট কৰোঁতে কোনটো এপছ সাধাৰণতে ব্যৱহাৰ কৰিলে ভাল হয় সেই কথাখিনিতে মই আচলতে গুৰুত্ব দিছোঁ নহ'লেতো অনলাইন পৰীক্ষা ব্যৱস্থাটো কি ইত্যাদি কথাবোৰ ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলে গুৱাহাটী ইউনিভাৰ্চিটি ৱেব পেজত গ'লে তাৰ বিশদ বিৱৰণ তাত আছে কিন্তু তথাপিও মই গুৰুত্ব দিছোঁ যে 5 MBতকৈ কম কৰিবৰ কাৰণে কোনটো আমাৰ PDF মেকাৰ ভাল হ'ব PDF ক্ৰিয়েটৰ ভাল হ'ব সেইটো বিশেষকৈ মই চেষ্টা কৰিছোঁ যে বিভিন্ন তাৰ লৈ পেলাই যিটো উল্লেখ কৰিছে গতিকে সেই উল্লেখ কৰাৰ ভিতৰত কোনটো ভাল হ'ব সেইটো ছাত্ৰ ছাত্ৰীসকলক দিব বিচাৰিছোঁ বা কেনেকৈ ধৰণৰ তাক আমি ডাউনলোড কৰিব পাৰি তেনেকৈ গুগল প্লে ষ্ট'ৰৰ পৰা এণ্ড্ৰইড মোবাইলত তাৰপিছত কেনেধৰণে আমি PDF-বোৰ বনাব লাগিব ক'ত ষ্ট'ৰ হ'ব কেনেধৰণে আমি তাৰ পৰা ল'ব পাৰি সেই কথাবোৰৰ ওপৰত বিশেষকৈ আমি কিছু কথা গুৰুত্ব দিছোঁ এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ তথ্য জনাব বিচাৰিছোঁ যে তোমালোক যদি প্ৰশ্ন যিখিনি কৰা হয় সেই উত্তৰ পৃষ্ঠাবোৰ সাধাৰণতে তেওঁলোকে আগতীয়াকৈ তেওঁলোকে প্ৰস্তুত কৰি ল'ব আৰু সেই যি মাৰ্জিন থাকিব মাৰ্জিনৰ
কলা চিহ্নেৰে তেওঁলোকে লিখিব আৰু যেহেতু তেওঁ তাত পিডিএফটো বনাওঁতে কলা চিহ্ন হ'লে ভাল গতিকে আৰু এই কথাবোৰ লিখিব অৰ্থাৎ বিষয় নাম বিষয়খন সাবজেক্ট কোড পঞ্জীয়ন নম্বৰ ৰেজিষ্ট্ৰেচন নম্বৰ ৰোল নম্বৰ আৰু পৰীক্ষা কাকতৰ সংকেত অৰ্থাৎ পেপাৰ কোড এটা পেপাৰ কোড 5th সেমিস্টাৰ হলে 501 ইত্যাদি সেইবোৰ হয় গতিকে সেইবোৰ ছাত্ৰ-ছাত্ৰীসকলে জানে গতিকে উত্তৰ বহিখন তাৰ পিছত তেওঁলোকে পিডিএফ ফাইলটো কৰোঁতে একদম গুৰুত্বপূৰ্ণ কথা যে পিডিএফ কৰোঁতে তেওঁলোকে 5 MB যাতে বেছি নহয় আৰু সেইটো উল্লেখ কৰিব সাধাৰণতে 5 MB তলতে হয় 3 MB বা তেনেকুৱাতে হৈ যায় গোটেইখিনি 10-15 পৃষ্ঠা যিমানে যি নকৰক গতিকে তেওঁলোকে ব্লেক এণ্ড হোৱাইটত সেইটো কৰিব গতিকে সেই যিটো এপছ আছে সেই এপটোৰ কথাটো মই উল্লেখ কৰিম এতিয়া গতিকে সেই এপটোত আমি কোনটো এপত সাধাৰণতে ভাল হয় সেই কথাটো আমি বিভিন্নতা থাকিব তাতে গতিকে ছাত্ৰ-ছাত্ৰীসকলে যিটো ভাল হয় মই যিটো ৰিকমেণ্ড কৰিছোঁ সেইটোতে তেওঁলোকে কৰিব মাইক্ৰ'ছফ্ট লেন্স বা মাইক্ৰ'ছফ্ট সেই এপটো এতিয়া আমি সাধাৰণ গুৱাহাটী ইউনিভাৰ্চিটিৰ ৱেব পেজত আমি তোমালোকে জানে মোবাইলত লিখিব লাগিব guwahati.ac.in গতিকে তেতিয়া আমি গৈ পেলাই তাত অনলাইন OBC গতিকে ওপেন বুক এক্সামিনেশ্যনছ OBE হিচাপে তেওঁলোকে তাত ওলাব আৰু এটা উল্লেখ থাকিব যে মক টেষ্ট এটা তোমালোকৰ হ'ব পৰীক্ষাৰ আগে গতিকে ছাত্ৰ-ছাত্ৰীসকলে মক টেষ্টটো যাতে অংশগ্ৰহণ কৰে তেতিয়া তেওঁলোকে গম পাব যে তেওঁলোকৰ কিমান এটা মক টেষ্টটো আচলতে সেইটো নহয় যে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাৰ প্ৰশ্ন নুসুধে তাত তেওঁলোকে কেনেকৈ ডাউনলোড কৰিব ডাউনলোড কৰাৰ পিছত তেওঁলোকে কাগজখন কেনেকৈ আপলোড কৰিব এই প্ৰচেছটো যাতে তেওঁলোকে আগতে প্ৰেক্টিছ কৰে তেতিয়া তেওঁলোকে সুবিধা হ'ব গতিকে এইখিনি কথা তাত উল্লেখ আছে গতিকে ইয়াত মই ৰিপিট নকৰোঁ তথাপিও তোমালোকৰ কোনটো ছাত্ৰ-ছাত্ৰীসকলে কোনটো PDF ক্ৰিয়েটৰ বা PDF ক্ৰিয়েটৰ হ'লে ভাল হয় সেই এতিয়া মই সেই নমুনা কাগজখন দেখুৱাইছোঁ তেওঁলোকে আস্থানি ল'ব বা আগতে তেওঁলোকে প্ৰিণ্ট কৰি ল'ব সেইটো প্ৰিণ্ট কৰি ল'লে বেছি সুবিধা হ'ব গতিকে এই কথাখিনি তাত উল্লেখ কৰিব আৰু তাৰ পাছত সেই কৈছোঁ যে ছাবজেক্ট কোড ওলাইছে আপোনালোকে দেখিছে গতিকে মাইক্ৰ'ছফ্ট অফিচ লেন্স ইজ ভেৰি ইম্পৰ্টেণ্ট মষ্ট খুব সুন্দৰ এইটো PDF মেকাৰ বা PDF ক্ৰিয়েটৰ বুলি ক'ব পাৰি গতিকে প্লে ষ্ট'ৰত ছাত্ৰ-ছাত্ৰীসকল আগতীয়াকৈ ডাউনলোড কৰি ল'ব গতিকে ডাউনলোড কৰি লোৱাৰ পিছত তেওঁলোকে অ'পেন কৰিব অ'পেন কৰাৰ পিছত ওলোৱাৰ পিছত তেওঁলোকে যিটো ইমেজ আছে ইমেজবোৰত তেওঁ ক্লিক কৰি গৈ থাকিব আৰু ইয়াতে তেওঁলোকে হাতখনত দেখুৱাইছে তাত তেওঁলোকে হ'ব ফাইনেলি তাৰপিছত তেওঁলোকে ক্লিক কৰি দিয়াৰ লগে লগে গোটেইখিনি যিখিনি পেজ হ'ব গোটেইখিনি পেজ এটা ফাইল হিচাপে PDF ফাইল হিচাপে তেওঁলোকে নামটো তাত দিব নামটো সেভ কৰিব আৰু নামটো হৈছে সাধাৰণতে ডকুমেণ্টছত গৈ সেভ হয়গৈ ডকুমেণ্টছত সেভ হ'লে গতিকে নামটো আগতীয়াকৈ যদি বহুত ধৰণৰ PDF ফাইল আছে তেওঁলোকে সেইখিনি তাত আগতীয়াকৈ ফোনটো বা ডিলিট কৰি থ'ব নহ'লে কিন্তু এই ফাইলটো যদি ভালদৰে নাম উল্লেখ নকৰে গতিকে সকলোবোৰৰ মাজত মিক্স হৈ থাকিব তেওঁলোকৰ অসুবিধা হ'ব গতিকে ডকুমেণ্টছত গৈ পেলাই এতিয়া মই নামটো যিটো লিখিছিলোঁ গতিকে 1 নম্বৰ যিটো ফাইল আছে তাতে আমি দেখা পাইছোঁ জিঅ'গ্ৰাফি বা তেনেকুৱা ধৰণৰ ছাবজেক্টটো লিখি পেপাৰ কোডটো লিখিলে আৰু লিখাৰ লগে লগে তেওঁলোকে সেইখিনি তাত ষ্ট'ৰ হৈ থাকিব গতিকে প্ৰথম কথাটো আছে আমি লগ ইন কৰিম কুৱেশ্যন পেপাৰ ডাউনলোড কৰিম কুৱেশ্যন পেপাৰৰ পৰা আমি পৰীক্ষাত সেই কাগজখন লিখিম যিখিনি কাগজ A4 সাইজৰ গতিকে নিৰ্দিষ্ট লিখাৰ পিছত প্ৰক্ৰিয়াটোলৈ যাব আমি কেনেধৰণে তাক PDF বনাম গতিকে ইতিমধ্যে PDF এপটো আমি ডাউনলোড কৰি ৰাখিছোঁৱে গতিকে তাত গৈ পেলাই আমি PDF এটা ফাইল বনাম PDF ফাইলটো আমি ষ্ট'ৰ হৈ থাকিব ডকুমেণ্টছত গতিকে ডকুমেণ্টছৰ পৰা লৈ আমি কি কৰিম সেই ফাইলটো আমি যথা সময়ত আপলোড কৰিম যেহেতু এতিয়া আপলোড কৰা আমি এতিয়া দিয়া নাই যেতিয়া পৰীক্ষা হ'ব ইতিমধ্যে কৈছে যে পৰীক্ষা হোৱাৰ আধা ঘণ্টাৰ পিছৰ পৰা আপলোড লিংকটো খুলি দিব গতিকে ছাত্ৰ-ছাত্ৰীসকলে যদি ভাবে যে আধা ঘণ্টাৰ ভিতৰত পৰীক্ষা শেষ কৰে গতিকে তেওঁলোকে আপলোড তেতিয়াৰ পৰা কৰিব পাৰিব পৰীক্ষা হোৱাৰ 1 ঘণ্টাৰ পিছলৈকে অৰ্থাৎ আমাৰ পৰীক্ষা হ'ব ছায়েন্স আৰু আৰ্টছৰ যিখিনি প্ৰেক্টিকেল ছাবজেক্ট তেওঁলোকৰ পৰীক্ষা হ'ব 40 মাৰ্কছৰ আৰু যিখিনি প্ৰেক্টিকেল ছাবজেক্ট নহয় তেওঁলোকৰ পৰীক্ষা হ'ব 50 মাৰ্কছ গতিকে 50 মাৰ্কছৰ ক্ষেত্ৰত 3 ঘণ্টা সময় দিয়া হৈছে আৰু
প্ৰেক্টিকেল থকা যিখিনি সাবজেক্ট আছে তেওঁলোকৰ কাৰণে 2 ঘণ্টা দিয়া হৈছে গতিকে তেওঁলোকৰ পৰীক্ষা 11টা বজাত শেষ হ'ব গতিকে 9টাৰ পৰা 11টা গতিকে 8:30টা বজাত লিংক খুলিব আৰু ডাউনলোড কৰিব লাগি পাৰিব তাৰপিছত 9টাৰ পৰা তেওঁলোকে পৰীক্ষা দিব দিয়াৰ পিছত 9:30টাৰ পৰা যদি হৈ যায় তেওঁলোকে আপলোড কৰিব তেনেকে ধৰণৰ তেওঁলোকে গোটেই প্ৰক্ৰিয়াটো যাব আৰু এই অনুশীলনত এটা গুৰুত্বপূৰ্ণ কথা যে অনুশীলন যাতে ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে গতিকে এইটো হৈছে গোটেই প্ৰক্ৰিয়াটো ছাত্ৰ-ছাত্ৰীসকলক সকলোকে শুভেচ্ছা জনাইছো শুভ ৰাত্ৰি ধন্যবাদ